নমস্কাৰ আপোনালোক সকলোকে পুনৰ আয়ুষী আখল আৰু ব্লগ চেনেললৈ স্বাগতম জনাইছো। আশা কৰিছো সকলোৱে ভালেই, নিশ্চয় আমাৰো ভাল। আজি এটা পুনৰ নতুন ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহিছো। ৰেচিপিটো হৈছে মটৰ পনীৰ। ভাবিলো আপোনালোকৰ লগতো শ্বেয়াৰ কৰো। আৰু যদি ভাল লাগে ৰেচিপিটো, লাইক কমেন্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব আৰু শেষলৈকে চাই থাকিব ভিডিঅ'টো। আৰু তেন্তে পলম নকৰি বলকচোন মোৰ ভিডিঅ'টো আৰম্ভ কৰো। শেষত কমেন্ট কৰিবলৈ নাপাহৰিব। বলক তেতিয়াহ'লে আৰম্ভ কৰো মোৰ ভিডিঅ'টো। আজি মই বনাবলৈ লৈছো মটৰ পনীৰ। তাৰ বাবে লৈছো পনীৰ এয়া, আৰু মটৰ লৈছো এইকেইটা, কেঁচা মটৰ লৈছো, আৰু পিঁয়াজ লৈছো এটা, কাটি লৈছো, আদা লৈছো কেইটুকুৰামান, নহৰু লৈছো কেইফুটামান সৰু সৰুকৈ কাটি লৈছো, আৰু এয়া লৈছো বিলাহী দুটা, এইখিনিও কাটি লৈছো, আৰু এইখিনি মছলা লৈছো ৰেড চিলি পাউডাৰ, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, আৰু লৈছো এয়া গৰম মছলা। কেৰাহী পাতি দিছো, কেৰাহীখন গৰম হ'বলৈ দিছো। গৰম হ'ল কেৰাহীখন। এতিয়া মই ইয়াতে মিঠাতেল দিছো অকণমান। এতিয়া মই তেলখিনি গৰম হ'বলৈ দিম। অকণমান গোটা জিৰা দিছো, আৰু ইয়াতে দিছো দালচেনি, ইলাচি এটা, আৰু দুটা লং, এইখিনি ইয়াতে দি দিছো। ইয়াতে এতিয়া মই দি দিম পিঁয়াজ। বৰ বেছিকে ভাজিব নালাগে, ৰঙচুৱাকৈ অলপমান গলিলেই হ'ল। আৰু ইয়াতে মই দি দিম এতিয়া আদা আৰু নহৰু কেইটুকুৰাও, এইখিনিও লৰাই লৈছো ভালদৰে। বিলাহীখিনিও দি দিছো ইয়াতে। এতিয়া অকণমান সময়ৰ কাৰণে ঢাকোন দি দিম, গেছটো ল' ফ্লেমত দি। এতিয়া এইখিনি ঢাকনখন দাঙি চাইছো, গলি গৈছে বিলাহী আৰু পিঁয়াজখিনি। হৈ গ'ল এইখিনি। এতিয়া এইখিনি ঠাণ্ডা হ'বলৈ দিম। ঠাণ্ডা হোৱাৰ পিছত পেষ্ট বনাই ল'ম। এতিয়া এইখিনি পেষ্ট বনাই হৈ গ'ল বিলাহী আৰু পিঁয়াজৰ। এইখিনি কেৰাহী গেছত গৰম কৰি লৈছো। ইয়াতে এতিয়া মই মিঠাতেল দিম। এতিয়া তেলখিনি গৰম হ'ল, মই ইয়াতে দিম জিৰা পাউডাৰ আৰু ধনিয়া পাউডাৰ আধা চামুচ দিছো, আৰু ইয়াতে দিছো ৰেড চিলি পাউডাৰ আধা চামুচ। লৰাই লৈছো। এতিয়া মই এইখিনি পেষ্ট বনাই লোৱাখিনি দি দিছো পেষ্টখিনি। এইখিনি মই এতিয়া ভালদৰে লৰাই লৈছো এইখিনি, আৰু ইয়াতে দিম অলপ হালধি, অকণমান হালধি দিছো প্ৰয়োজন অনুসৰি। ভালদৰে লৰাই লৈছো। এতিয়া মছলাখিনি ধুনীয়াকৈ মিহলি হৈ গৈছে আৰু কালাৰটো ধুনীয়া হৈ গৈছে। ইয়াতে এতিয়া মই দি দিম মটৰখিনি।
ইয়াতে জোখ অনুযায়ী নিমখো দিম। এইখিনি এতিয়া ভালদৰে লৰাই লৈছোঁ। এতিয়া মই 2 মিনিটমান ল' ফ্লেমত ঢাকনখন লগাই দিছোঁ। এতিয়া 2 মিনিটৰ পিছত ঢাকনখন মাৰি চাইছোঁ, এইখিনি আকৌ লৰাই দিছোঁ। ইয়াতে এতিয়া মই কণীখিনিও দি দিম। কণীখিনি দি দিছোঁ। এইখিনি লৰাই দিছোঁ। লাহে লাহে লৰাব লাগে যাতে কণীখিনি ভাঙি নাযায়। এতিয়া মই পানী দি দিছোঁ। মিক্সিটোতে মই যোনখিনি পেষ্ট বনাইছিলোঁ তাতে মই পানী আৰু খালি দিছোঁ। এতিয়া এইখিনি অকণমান উতলিবলৈ দিম। ল' ফ্লেমত 5 মিনিটমান উতলিবলৈ দিম। এতিয়া গোটেই মছলাখিনি মিক্স হৈ যাব। পনীৰখিনি আৰু মটৰ এই গোটেইখিনি ভালদৰে মিক্স হৈ যাব। এতিয়া মই 5 মিনিটৰ কাৰণে ঢাকনখন লগাই দিছোঁ। 5 মিনিট হৈ গ'ল। 5 মিনিটৰ পিছত আকৌ এতিয়া মই চাইছোঁ, এইখিনি ভালদৰে উতলিছে আৰু এয়া পানীও শুকাইছে। আৰু ইয়াতে এতিয়া মই 1 চামুচ গৰম মছলা দি দিম। অকণমান আকৌ উতলিবলৈ দিম। 2 মিনিটমান আকৌ উতলিবলৈ দিম। ঢাকনখন লগাই দিম। আকৌ 2 মিনিট হৈ গ'ল। এতিয়া মই আকৌ 2 মিনিটৰ পিছত ঢাকনখন আঁতৰাই চাইছোঁ, প্ৰায় হৈ গ'ল। এয়া মটৰ পনীৰ। উতলিলে ভালদৰে কালাৰটো ধুনীয়া হৈছে। মটৰ পনীৰ ৰেডি হৈ গ'ল।